কবিতাৰ শিৰোনাম প্ৰেমত পৰিছেনে আপুনি। কথা বিউটি শিখা দেৱী, কণ্ঠ ভাস্কৰ পৰশৰ। আপুনি কাহানিবা প্ৰেমত পৰিছেনে? জোনাকৰ প্ৰেমত, অভিমানী প্ৰেয়সীৰ নিয়ৰসিক্ত দুচকু, তিতা চুলিৰ ফুৰফুৰীয়া সুগন্ধিৰ প্ৰেমত, ফুলৰ প্ৰেমত, ফুলৰ প্ৰেমত, বাছ ষ্টেণ্ডত ৰৈ থকা ধুনীয়া যুৱতীৰ প্ৰেমত, সহপাঠীৰ নিষিদ্ধ চিঠিখন, বন্ধু পত্নীৰ মোহনীয়া হাঁহি আৰু গোপনকৈ কোনোবা বেশ্যাৰ প্ৰেমত, শাওনৰ মেঘাচ্ছন্ন আকাশ, আঘোণৰ সোণোৱালী পথাৰ, ফাগুনৰ ৰঙা নীলা চিলাৰ প্ৰেমত, আলিবাট কুঁহিপাত, পিঞ্জৰাবদ্ধ টিয়া চৰাই, অথবা একুৰিয়ামৰ তলত থকা শেলুৱাই ধন্য শিলগুটিৰ প্ৰেমত। বাৰু নেদেখা প্ৰেমত আপুনি কিমান বিশ্বাসী? কাহানিও নেদেখাকৈ সাগৰ, মই যে সাগৰৰ দুৰ্দান্ত প্ৰেয়সী।